Hello friends, welcome to my YouTube channel Progoti-Axom. আগৰ ভিডিঅ'টোত ষ্টাৰ্টিঙৰ পৰা দৌল মন্দিৰলৈকে যিমান পাৰো দেখালো। এতিয়া চাওঁ আহক পৰৱৰ্তী দৃশ্যাংশ। আৰু যদি আগৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, সোনকালে যাওক আৰু আগৰ ভিডিঅ'টো চাওক, তাৰ পৰা এইটো ভিডিঅ' চাওক, তেতিয়াহে এই ভিডিঅ'টোৰ মজা পাব। অচিনাকি জেগাত চিনাকি মানুহক লগ পালে আনন্দটো অলপ বেলেগেই হয়। কেনেকুৱা লাগিছে আজি দিনটো? ভাল লাগিছে, বহুত ভাল লাগিছে। উপভোগ কেনেকুৱা কৰিলে? ভাল লাগিছে, আহিলোঁ অলপ ফেমিলি ঘৰত, ইয়ালৈ আহিলোঁ। দৌল উৎসৱৰ মানুহৰ ভাওনা আৰু এইবিলাক নাম কীৰ্তন চালোঁ, তোমাকো লগ পালোঁ, ভাল লাগিলে। আৰু সকলোকে ফাকুৱাৰ হোলী উৎসৱৰ শুভেচ্ছা জনাইছোঁ। এতিয়া লাহে লাহে ভিডিঅ'লৈ সোমাই যোৱা হওক, কিন্তু দুৰ্ভাগ্য মোৰ অলপ ভিডিঅ' ডিলিট হৈ গ'ল। সঁচাকৈ মানুহ কিন্তু চাবলগীয়া দেই। আৰু এটা আচৰিত কথা ইয়াত যে ৰাতি মানুহ থাকাকৈ আহিছে। বলকচোন তেওঁলোকৰ লগত অকণমান চিনাকি হৈ আহোঁ। ঠিক আছে, হ'ব দিয়ক, ধন্যবাদ। মেলা মানে এখন মেলা হৈছে আৰু ইমান মানুহ আৰু ইমান ডাঙৰকৈ হৈছে, ৰাস্তা খেলিমেলি হৈ গৈছে। আৰু ইয়াত যোনপিনেই আপুনি অকণমান খালী জেগা দেখিব, তাতে আপোনালোকে চৌকা পাতি মানুহে ভাত বনাই থকা আৰু ৰাতি শুবলৈ ব্যৱস্থা কৰা দেখিবলৈ পাব। খুৰী থাকাকৈ আহিছে নেকি? থাকাকৈ আহিছে নেকি? থাকিব? ক'ৰ পৰা আহিছে? কাকিফা আহিছে। আজি থাকি কাইলৈ যাবগৈ। কিমান সময়ত আহিলে আজি? অঁ, ঠিকে আছে দিয়ক। থাকিব ক'ত? ইয়াতে থাকি গৈ যাব। ঠিকে আছে দিয়ক। ভাল হোৱা নাই নেকি এবাৰ? পৰুৱাৰ লানি নিচিনা মানুহবিলাকৰ শাৰী চাওক। এনেকৈ আজি গোটেই ৰাতিটো এই মানুহবোৰে ইয়াতে কটাম বুলি ঠাই দখল কৰিছে। জাষ্ট ইয়াত ইমান ভিৰৰ মাজতনো কি দেখুৱাব, কিন্তু দেখুৱাবলগীয়া এটাই আছে, মানুহ, কেৱল মানুহ দেখিছোঁ, কেৱল মানুহ। ক'ৰ পৰা আহিছে আপোনালোক? থাকাকৈ আহিছে? কিমান সময়ত আহিলে? 3টামান বজাত পাইছোঁ আহি আমি। আজি ৰাতি এটা থাকিব? আৰু আহাকাইলৈ যাব নে আৰু কিমান থাকিব? কাইলৈ যাম দিয়ক। কাইলৈ যাবগৈ? ঠিকে আছে দিয়ক। মানুহ বুলি ক'লেই ভুল হ'ব, ইয়াত মেলাও একচোটা হৈছে, কিন্তু একদম মানে বৃহৎ মেলা হৈছে। আৰু ইয়াত আপুনি কি নাপাব, সকলো বস্তু ইয়াত পাব আপুনি, নোপোৱা বস্তু বুলিবলৈ একো নাই। শেষত ময়ো ইয়াত মেলাতে গাড়ী এখন লৈ আৰু যামগৈ বুলি ওলাই দিছোঁ দিয়ক। এতিয়া নাজানো ভিডিঅ'টো ভাল লাগিছে নে বেয়া লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰক, যদি বেয়া লাগিছে ডিছলাইক এটা কৰক, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল ঘণ্টাটো বজাই দিব, যাতে মই যিবিলাক নতুন আপডেট দি থাকোঁ সেই আপডেটবিলাক আপোনালোকে কোনেও নোপোৱা আগতে পায়। আজিলৈ ইমানেই, ধন্যবাদ।